নমস্কাৰ, মই চিৰাজুল হক। মই মোৰ ইউটিউব চেনেল চিৰাজুল হক আছামলৈ স্বাগতম জনাইছোঁ। সকলো মানুহে জীৱনত সপোন দেখে, কিন্তু সকলো মানুহে সেই সপোনটো বাস্তৱত পৰিণত কৰিব নোৱাৰে। কাৰণ যেতিয়া সেইসকল ব্যক্তিৰ ওচৰত কোনো এটা অকৃতকাৰ্যতাই দেখা দিয়ে, সিহঁতে সেই সপোনটোৰ পৰা আঁতৰি যায় আৰু তাৰ ফলত সিহঁতে কেতিয়াও জীৱনত দেখা নাপায় জীৱনৰ উল্লাসিত মুহূৰ্তবোৰ। কিন্তু আজি এনেকুৱা এজন ব্যক্তিৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ, যিজন ব্যক্তিৰ ওচৰত অকৃতকাৰ্যতাই হাৰ মানি লৈছিলে। সেইজন ব্যক্তিৰ নাম হৈছে চীনত জন্মগ্ৰহণ কৰা জেক মা। জেক মাই 1964 চনত চীনত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ অকৃতকাৰ্যতা সৰুৰে পৰাই পিছ এৰা নাছিল। তেখেতে যেতিয়া সৰু প্ৰাথমিক স্কুলত ভৰ্তি হৈছিলে, তেখেতে সেই প্ৰাথমিক স্কুলতে ক্লাছ 5তে দুবাৰকৈ ফেইল কৰিছিল আৰু ক্লাছ 8ত 3বাৰকৈ ফেইল কৰিব লগা হৈছিল। আৰু যেতিয়া মেট্ৰিক পাছ কৰি যেতিয়া কলেজত ভৰ্তি হ'ব, তেতিয়াও সেই এণ্ট্ৰেন্স পৰীক্ষাত 3বাৰকৈ ফেইল কৰিব লগা হৈছিল। গতিকে তেখেতে গণিতত মাৰ্ক পাইছিলে মাত্ৰ 1, আৰু তাৰ ফলত আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত 10বাৰকৈ আবেদন কৰিব লগা হৈছিল, কিন্তু বাৰে বাৰে হৈছিলে তেখেতক ৰিজেক্ট কৰা হৈছিলে। তাৰ ফলত কিন্তু তেওঁ গণিতত একেবাৰে কেঁচা আছিল, কিন্তু তেওঁ ইংৰাজীত অলপ চতুৰ আছিল। কাৰণ তেওঁ যেতিয়া 12 বছৰ বয়সতে ইংৰাজী শিকিবলৈ তেখেতৰ ঘৰৰ পৰা 40 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি যাতে বিদেশী পৰ্যটকসকলৰ লগত ইংৰাজীত কথা পাতিব পাৰে, সেইটো আশাত বিনা বেতনে 40 কিলোমিটাৰ দূৰ 40 মিনিটৰ পথ খোজকাঢ়ি গৈ হোটেললৈ গৈ বিনা বেতনে কাম কৰিছিল। তেখেতে এবাৰ পুলিচৰ ইণ্টাৰভিউ দিছিল। এই ইণ্টাৰভিউত 10জন প্ৰাৰ্থীৰ ভিতৰত 9জন প্ৰাৰ্থীক ছিলেক্ট কৰিছিল, কিন্তু এজনেই বাদ পৰি গৈছিল, সেইজনেই হৈছিল জেক মা। আৰু তাৰপিছত KFC ফুড কোম্পানীত এবাৰ ইণ্টাৰভিউ দিছিল। 23জন প্ৰাৰ্থী আছিলে, তাৰ ভিতৰত 22জনেই ছিলেক্ট হৈছিলে, এজন মাত্ৰ বাদ পৰি গৈছিল, সেইজনে আছিল জেক মা। কিন্তু এনেদৰে বাৰে বাৰে ব্যৰ্থতা হোৱাৰ স্বত্তেও তেওঁ নিজে মানসিকভাৱে ভাঙি পৰা নাছিল। কিন্তু আমি বা আপুনি হ'লে, আপোনাৰ দৰে এনেদৰে ব্যক্তি হ'লে আত্মহত্যা কৰিলোহেঁতেন বা বহুত কিবা কিবিৰ পথ বাছি ল'লোহেঁতেন। কিন্তু তেওঁ নিজকে এনেদৰে আচৰিত কথা এনেদৰে বুজনি দিছিল যে তই পুলিচ হ'ব নোৱাৰিলেও তই পুলিচৰ মুৰব্বী হ'ব পাৰিবি, তই KFC এটা কোম্পানীৰ কৰ্মচাৰী হ'ব নোৱাৰিলেও তই সেই কোম্পানীৰ মুৰব্বী হৈ কাম কৰিব পাৰিবি, তেনেকুৱা এটা কোম্পানীৰ মুৰব্বী হৈ কাম কৰিব পাৰিবি। 1955 চনত তেখেতৰ এজন বন্ধু আমেৰিকাৰ এজন বন্ধুৰ সৈতে আমেৰিকালৈ যায়। সেই সময়ত তেওঁৰ কোনো ইণ্টাৰনেটৰ বিষয়ে ধাৰণাই নাছিল। কিন্তু ইংলেণ্ডত যোৱাৰ পিছত, আমেৰিকাত যোৱাৰ পিছত তেখেতে বিয়াৰ বুলি এটা চাৰ্চ কৰিছিলে, কিন্তু সেই বিয়াৰ শব্দটোৰ বেলেগ বেলেগ দেশৰ বিভিন্ন অৱদান দেখা হৈছিল, কিন্তু নিজৰ দেশ চাইনাৰ কোনো অৱদান দেখা নোপোৱাত তেখেতৰ চকু কঁপালত উঠি গৈছিল। আৰু তেতিয়াই তেওঁ নিজে এটা ৱেবছাইট তৈয়াৰ কৰিছিলে। আৰু অলপ সময়ৰ ভিতৰতে সেই ৱেবছাইটটোৰ জৰিয়তে তেওঁ বহুত শুভেচ্ছা বাৰ্তা পায়, আৰু তাৰ ফলত তেওঁৰ মনটো আৰু কাম কৰিবলৈ আৰু উৎসাহিত হৈ পৰে। তেতিয়া কাম কৰিবলৈ তেওঁৰ ঘৈণীয়েকৰ সৈতে আৰু তেওঁ Alibaba.com এটা কোম্পানী খুলিবলৈ 17জন মানুহ মাতিছিলে। কিন্তু 17জন মানুহৰ ভিতৰতে এজন মানুহৰ বাদে সকলো মানুহে তেওঁ ষ্টপিড আইডিয়া বুলি তেখেতে আখ্যা দিছিলে। কিন্তু তেওঁ 1955 চনত তেখেতে Alibaba.com বুলি এটা কোম্পানী খুলি লৈছিলে, আৰু এনেদৰেই ইয়াৰ মুৰব্বী হিচাপে কাম কৰি গৈছিলে। এনেদৰেই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। যদি বন্ধু বান্ধৱীসকল আজি ইমানলৈকেই আজিৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। ইয়াৰ দ্বাৰা আমি জেক মাৰ দ্বাৰা এষাৰ কথা শিকিব পাৰোঁ যে যিমানেই অকৃতকাৰ্যতা নাহক কিয় জীৱনত, কেতিয়াও আঁতৰি আহিব নালাগে বা ব্যৰ্থতা হ'ব নালাগে, আৰু আগুৱাই যাব লাগে, দুগুণ উৎসাহেৰে কাম কৰিব লাগে। এদিন নহয় এদিন সফল হ'ব পাৰিবই। ধন্যবাদ।